কি খবৰ সকলোৰে ভালনে? তো এডাল দেখিছে, এডাল মাইক মই অৰ্ডাৰ দিছিলোঁ, কালি আহি পাইছে এডলা। তো আজিৰ পৰা এডলাই দিয়ে ভিডিঅ' বনাম। তো আজি আমি আলোচনা কৰিম, আজি 27 তাৰিখ, মনত আছেনে সকলোৰে? আজি 27 তাৰিখ, আজি চন্দ্ৰগ্ৰহণ আছে। আজি চন্দ্ৰগ্ৰহণ মহাকাশৰ এটা বহুত ডাঙৰ পৰিঘটনা। তো আহকচোন আজি ভিডিঅ'টো তাৰ বিষয়ে আলোচনা কৰোঁ। আজি 27 তাৰিখ, আজিৰ পৰা 3টা মহাজাগতিক পৰিঘটনা ঘটিব। তো প্ৰথমটো হ'ল এটা পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ হ'ব, যোনটো একদম এইটো শতিকাৰ সকলোতকৈ দীৰ্ঘতম পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ। 1 নম্বৰতে সেইটো, আৰু দ্বিতীয়তে হ'ল মংগল গ্ৰহ, আমাৰ পৃথিৱীৰ একদম ওচৰ চাপিব আজি কালি এনেকৈ। আৰু তৃতীয়টো হ'ল আজিৰ পৰা উল্কা বৃষ্টি হোৱাৰ সম্ভাৱনা আছে মানে হ'বই, মহাকাশ বিজ্ঞানীৰ মতে। তো আজি 27 তাৰিখ, আজি ৰাতি 11:54 পৰা পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ হ'ব, আৰু 28 তাৰিখ ৰাতিপুৱা 3:49 এইটো চলি থাকিব। এইটো শতিকাৰ সকলোতকৈ দীৰ্ঘতম পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ। আৰু এটা কথা, এইটো দক্ষিণ এছিয়াৰ দেশবোৰে চাব পাৰিব, লগতে আফ্ৰিকাৰ, ইউৰোপ এইবোৰ দেশত ভালকৈ চাব পাৰিব। আৰু এই চন্দ্ৰগ্ৰহণ আপোনালোকৰ খালী চকুৰে চাব পাৰিব, কোনো সমস্যা নাই। গতিকে আপোনালোকে এই চন্দ্ৰগ্ৰহণ খালী চকুৰে চাব পাৰিব। গতিকে ৰাতি 11:54 পৰা মানুহবোৰে কয় যে তাৰ আগতে, চন্দ্ৰগ্ৰহণ হোৱাৰ আগতে ভাত চাত খাই ল'ব লাগে, এইবোৰ মিছা কথা। তো এইখিনি, আৰু আপোনালোকে এই মহাজাগতিক পৰিঘটনা চাব বুলি আশা থাকিল। চ' থেংক ইউ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক, কমেণ্ট কৰক, আৰু বহুত শ্বেয়াৰ কৰি দিয়ক, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, এইখিনিত থকা একেনামৰ চিম্বলটো ক্লিক কৰি। থেংক ইউ। মই আজি টেকনিকেল ভিডিঅ' নবনালোঁ, চ' আহকচোন এই ভিডিঅ'টোৱে চাওঁ। টেকনিকেল ভিডিঅ' বনাই থাকিম সদায়, সেইকাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। Despacito, quiero respirar tu cuello despacito, deja que te diga